ভোগালী বিহুৰ আমি প্ৰস্তুতি চলাই আছো। বৰ্তমান আমাৰ ভেলাঘৰৰ প্ৰস্তুতি হ'লগে। লাহে লাহে আমাৰ সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। যাতে আমি আশা কৰো ভোগালী বিহু সুকলমে পাৰ হয় তাৰে আশাৰে সকলো গাঁওবাসীলৈ আমি প্ৰণাম যাচিলো। এইফালে কেমেৰা কম চেণ্ডেল এপাল লাগিবই। আমাৰ ভেলাঘৰৰ বিশিষ্ট কৰ্মচাৰীসকলে আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে। সদস্যসকলে ছেক্ৰেটাৰী ডাঙৰীয়া মহোদয় আছে বৰ্তমান। নমস্কাৰ আপোনাক ধন্যবাদ। আমাৰ এয়া মই আপোনালোকক ভেলাঘৰটো দেখাই আছো। আমি অতীজৰ দিনৰ পৰম্পৰা দাদা আপুনি ভেলাঘৰটো কেনেধৰণে প্ৰথম আৰম্ভ কৰিছে অলপ জনাব নেকি? এখন বেৰ প্ৰথমত লগালো, এনেকে দিলে বৰ বেয়া হ'ব। তাতে মই আইডিয়া খটালো, এইটো 4 স্কোৱাৰটো বেৰ দিলো আৰু জেউৰা গুঠিলো, এইফালে এইবোৰ লগাই দিছো। আৰু বোলে একদম ভীষ্মই জুই দিয়া হ'ব, কাইলৈ জুই দিয়া হ'ব যেনে মোৰ এই ভেলাঘৰটোকে সাজি জুই দিম আৰু। নমস্কাৰ এইবিলাক দেখিছেনে লতাবিলাক? এইবিলাক এটা লতা যেতিয়া উঠি এইটো কিহৰ কাৰণে খান্দিছে বাৰু? আৰু আমাৰ এইটো এতিয়া ভাত বনোৱা এইটো চৌকা বনোৱা হৈছে। নিয়ম নীতি আছে, সেইকেইটা আমি এইবোৰ দিয়ে বনাইছো। ধন্যবাদ ধন্যবাদ ধন্যবাদ।